জয় শ্ৰীকৃষ্ণ। এই পৃথিৱীত ঈশ্বৰৰ মহিমা অনেক। ঈশ্বৰে কৰোঁ বুলি ক'লে বহুতখিনি কাম সম্পন্ন কৰিব পাৰে। এই ঈশ্বৰেই আমাক স্থিতি দিছে আৰু জন্ম দিছে। ঈশ্বৰৰ বাবে আমি এই পৃথিৱীখন পাইছোঁ। গতিকে এই ভাগৱততনো কি কৈছে তাকে শুনো। প্ৰথমে প্ৰণাম গুৰুৰ চৰণ, প্ৰণাম দুহান বাৰ শতকোটি বাৰ, কৰোঁ বন্দন প্ৰণাম গোবিন্দ, চাৰি বেদ হন্তে জীৱ